মই এটা ৰেমেডি কৈছো যাতে 2026 বৰ্ষটো আপোনালোকৰ খুব সুন্দৰভাৱে অতিবাহিত হয় তো আপোনালোকে কি কৰিব হো হাতত এটা তামৰ আঙুঠি পিন্ধিব আৰু আপোনালোকৰ গা ধোৱা পানীত পিংক সল্ট অকমান মিহলাই ল'ব আৰু আপোনালোকে সানডে অৰেঞ্জ সৰু বাচ্চা আৰু নহলে ইয়ং পিপলক ডনেট কৰিব আকৌ নাম্বাৰ 2 পিপল যেটো আমাৰ মানে মূল্যাংক 2 মানুহ বুলি কয় তো হিহতসকলৰ কাৰণে কৈছো তো আপোনালোকে কি কৰিব পাৰিলে এটা সিলভাৰ চেইন গলত পৰিধান কৰিব আকৌ শিৱলিংগত সোমবাৰে গাখীৰ ঢালিব আৰু আপুনি সোমবাৰে পাৰিলে গৰুক ফিট কৰাব গৰুক খানা খুৱাব নেক্সট মই নাম্বাৰ 3 পিপল তিনিৰ মানুহসকলৰ কাৰণে কৈছো আপোনালোকে কি কৰিব নিজৰ ওয়ালেটত কেশৰ বা যেটো শেফৰন বুলি আমি কওঁ হেতু অকমান ৰাখি দিব কপালত হালধিৰ ফুট লগাব আৰু আপোনালোকে নিজৰ ৰুমত মানে যেটো ৰুমত আপোনালোকে বেছি সময় অতিবাহিত কৰে হেতু ৰুমত আপোনালোকে অকমান হালধিয়া ফ্লাৱাৰ্স পাৰিলে ৰাখি দিব আকৌ নাম্বাৰ 4 পিপলৰ কাৰণে কৈছো আপোনালোকে কপালত চন্দনৰ ফুট এটা লগাব ডেইলি বেসিছত যদি পাৰে আকৌ আমাৰ ৰাস্তাৰ যিবিলাক কলা ৰঙৰ কুকুৰ থাকে হিহতক ফিট কৰাব আৰু আপোনালোকে নিজৰ ৰুমৰ কৰ্নাৰত বাটি এটাত ৰক সল্ট আৰু অকমান কৰ্পূৰ মিহলাই ৰাখি দিব আৰু এভৰি স্যাটাৰডে সেই বস্তুটো চেঞ্জ কৰিব